মানে যেটো এটা তৃতীয় বড় শান্তি চুক্তি সেইটো যেতিয়া হৈছিলে তেতিয়া এই চুক্তিত লিখা হৈছিল যে বড়ো যুৱকসকলৰ স্পেচিয়েল ৰিক্ৰুটমেণ্ট ৰাইট হ'ব লাগে। স্পেচিয়েল ৰিক্ৰুটমেণ্ট ৰাইট মানে পুলিচ, CRPF, ITBP বা আসাম ৰাইফল আৰ্মি যিকোনো ঠাইৰ হ'ব পাৰে, BSF। SSB যিটো 64 বেটেলিয়নৰ পৰা আজি পাৰ্কিজুলিত এইটো ৰিক্ৰুটমেণ্ট ৰেলী, ফ্ৰী ৰিক্ৰুটমেণ্ট ৰেলী কৰিছে। সেইটো হ'ল যে আমাৰ যুৱক যুৱতীসকলক তৈয়াৰ কৰিবৰ কাৰণে, কাৰণ ফৰ্ম ফিল-আপৰ পৰা আৰম্ভ কৰি পেলাই ফিজিকেল ট্ৰেইনিংলৈকে বেছিক কথা নজনাৰ কাৰণে বহুত যুৱকসকলে সুযোগ পালেও মানে কামটো নাপায়। তো এইটো মানে ফিট কৰিবৰ কাৰণে, তৈয়াৰ কৰিবৰ কাৰণে এইটো কৰা হৈছে। তাৰ কাৰণে মই SSB 64 বেটেলিয়ন পাৰ্কিজুলি তেওঁলোকলৈ মই ধন্যবাদ দিছোঁ। আমাৰ NK টামটা আছে কমাণ্ডেণ্ট আৰু ডেপুটি কমাণ্ডেণ্ট পুনিয়া আছে, তেওঁলোকে এইটো অৰ্গেনাইজ কৰিছে। আৰু বড়ো চুক্তিৰে এটা দফা হিচাপে স্পেচিয়েল ৰিক্ৰুটমেণ্ট ৰেলী কৰিব লাগে বুলি ভাৰত চৰকাৰক ৰিকুৱেষ্ট কৰাৰ কাৰণে এইটো যে ভাৰত চৰকাৰে অৰ্ডাৰ দিছে, এই প্ৰচেছটো লোৱাৰ কাৰণে ভাৰত চৰকাৰলৈও মই ধন্যবাদ জনাম। এইটো হ'ল যে আমাৰ মানে যদি উন্নত ভাৰতৰ চিন্তা কৰিব লাগে তো বৰ্ডাৰ এৰিয়াৰ মানুহবিলাক নিৰাপদ অনুভৱ হ'ব লাগিব, ইকনমিকেলি, এডুকেশ্যনেলি, আৰু তেওঁলোকে মানে বিভিন্ন কামত নিযুক্তি পাব লাগে। তো সেই কনচেপ্টটো লৈ পেলাই সঁচাকৈ যদি বৰ্ডাৰ এৰিয়াৰ মানুহবিলাকক অৰ্থনৈতিক অৱস্থা আমি যদি উন্নত কৰি দিব পাৰোঁ, তেতিয়া আমাৰ বৰ্ডাৰত কোনোদিন টেনশ্যন নহ'ব, উগ্ৰবাদ জন্ম নহ'ব, আৰু সমাজখন মানে আৰু দেশখন মানে সদায় নিৰাপদে থাকিব পাৰিব। বড়ো বুলি নহয়, স্পেচিয়েলি আজিৰ প্ৰগ্ৰামত বড়ো যুৱকসকলক মাতা হ'ল যে এইটো বড়ো শান্তি চুক্তিত এইখিনি দফা আছিল, কিন্তু এনেকুৱা নহয় যে আনৰ কাৰণে তেওঁলোকে নকৰিব। সেইটো লৈ পেলাই কণ্ট্ৰভাৰ্চি কৰিব নালাগে, কাৰণ গভমেণ্টে বড়ো চুক্তিৰ কিছুমান দফাটো ৰূপায়ণ কৰাৰ কাৰণে এইটো কৰিছে। কিন্তু আন ল'ৰা ছোৱালীবিলাককো এই সুযোগটো নিদিব বুলি মই নাভাবোঁ, তেওঁলোকে দি যাব। আৰু এটা আৰ্ম ফ'ৰ্চত মানে যিটো ৰিক্ৰুটমেণ্ট, এইটো দেশৰ সুৰক্ষাৰ বাবে কৰা এই অনুষ্ঠানটো এটা জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে লৈয়ে গঠন কৰা এটা সংগঠন, তাত মানে পক্ষপাত হ'বই নোৱাৰে। সেইকাৰণে এনেকুৱা কণ্ট্ৰভাৰ্চিটো আনিব নালাগে। মানে মন্তব্য দিব নিবিচাৰোঁ, কাৰণ কিছুমান ঘটনা হৈছিল, তাৰ লগত তেওঁৰ নাম সাঙুৰ খাইছিলে। NIA নিজৰ মতে কাম কৰি যাব, আৰু NIA শেষত মানে কি সিদ্ধান্ত লয়, কি পায়, তাৰ ওপৰত আইনে মানে নিজৰ সিদ্ধান্তটো ল'ব। মই নাজানো, এতিয়া কোনো ইনফৰমেশ্যন নাই মোৰ হাতত। एज क्राइटेरिया क्या होना चाहिए, हाइट कितनी होनी चाहिए, वेट कितना होना चाहिए, मेल कैंडिडेट का चेस्ट विदाउट एक्सपेंशन, चेस्ट विथ एक्सपेंशन, आई साइड 6/6, 6/9, वेरिकोज वेन, नोकनी, स्क्विंट आइज, इन सभी चीज़ों को हम कैसे पूरा करने के साथ देश की सेवा के लिए तत्पर हो सकें। रिटन टेस्ट, न्यूमेरिकल